অ্যাকাউন্ট বাবদে টাকা নিল 250, আবার ফের স্কলারশিপ বাবদে নিচে টাকা 250। এই অ্যাকাউন্টের নাম্বার দিচ্ছে, সেটা নিয়ে আমরা অ্যাকাউন্টটা বানাইলাম। পাসবুক বানাই দিলে কদম। এই পাসবুকে কোনো একটা নাম্বার নাই, কোনো সিল সই নাই, কোনো কিছুই নাই। সেই পাসবুকে কি করব হয়ে আসার কি হবে আর না পাও না। কিমান টাকা কইছে স্কলারশিপ বাবদ? না না আমরা না স্কলারশিপ হয় না, টাকাটা লইছে কিন্তু কোনো কামই করে না। কিমান টাকা কইছে? 250। আর আমরা অ্যাকাউন্টের দুটো বাবদ ছাত্র বাবদে 500 টাকা দিচ্ছি, আবার দুটো ছাত্র বাবদে অ্যাকাউন্টের 500 টাকা দিচ্ছি। দিছি স্কুল বাদে হ্যাঁ, তারপরে ফিরিয়ে যে নাম্বার নাম্বার দিলেন তখন নিল 500 করি। ছাত্র তো 3টাই আসিলাম গো, 3টার মধ্যে তো 2টাই বের হয়ে গেছে, আর এটা আছে। এটার জন্য 1000 টাকা লইছে। হ্যাঁ না, এটার জন্য হাড়া এই অ্যাকাউন্ট আসলে কি ভুয়া নাকি? ভুয়া। কি হইছে অ্যাকাউন্ট? এই একাউন্টটো বুলি পইচাখিনি ছাত্ৰৰ পৰা লৈছে 500 টাকা কৰি, আৰু এইটো দিছে লিখি দিছে বাইদেউ আমাক যে অভয়পুৰৰ পৰা পাছবুক আনিব। এইটো বেংকত লৈ গৈছে, বেংকে মেনেজাৰে নামানে। অবৈধ বুলি অবৈধ বুলি কৈছে। ওইটাই নাম্বার দিছে আমরা। এইখিনি নাম্বাৰ আপোনালোকৰ মানে ভুৱা একাউন্ট ভুৱা একাউণ্ট। আমাৰ 2 নং বালাচৰ এল পি স্কুল, ইয়াত আজি গুণোৎসৱ চলি আছে। আজি আমাৰ বাইদেউ চৰকাৰে আন্তৰ্গাঁথনিৰ কাৰণে বহুত টকা দিয়ে বছৰে বছৰে। বাইদেউ টকাখিনি আত্মসাৎ কৰি আছে। আজি ডেস্ক বেঞ্চ বহিবলৈ আপোনালোকে চাওক, ইয়াত ডেস্ক বেঞ্চ নাই ল'ৰা ছোৱালী বহিবৰ কাৰণে। বেলেগ স্কুলৰ পৰা ডেস্ক বেঞ্চ আনি ইয়াত আজি গুণোৎসৱ পাতি আছে সিহঁতে। সেইকাৰণে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা 300-400 টকাকৈ লৈছে, স্কলাৰশ্বিপ কৰি দিব আৰু একাউণ্ট বনাই দিব। তাৰ কাৰণে 500কৈ টকা লৈছে। ইয়াত 300-400 মান ছাত্ৰ ছাত্ৰী আছে। এইখিনি টকা স্কলাৰশ্বিপো নাই, একাউণ্টো নাই। এইখিনি টকা আমাৰ এই বাইদেউজনে আত্মসাৎ কৰি আছে। স্কলাৰশ্বিপৰ দিনা আমাৰ ইয়াত ৰাইজ ছাত্ৰ ছাত্ৰী অভিভাৱক আছে। সেইকাৰণে অভিভাৱক মিলি আমি এইখিনি কথা আপোনালোকৰ যোগেদি আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক এইটোৱে জনাওঁ যে ইয়াৰ উচিত ব্যৱস্থা লওক আৰু অতি সোনকালে সঠিক তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থাটো লওক। টকাৰ কাৰণে আপুনি টকা লৈছে নেকি একাউণ্ট খুলি দিয়াৰ কাৰণে? এইটো মই টকা ল'ম কিয়? এইটো কম্পিউটাৰৰ খৰতে লৈছে, কম্পিউটাৰৰ এটা খৰচ আছে, সিহঁতে লৈছে। কিমানকৈ লৈছে? 100 টকা কৰি লৈছে। তেওঁলোকে কৈ আছে 500 কৰি লৈছে, 600। 250 টাকা করে নিচ্ছে। 250 টাকা অ্যাকাউন্ট দিল। এই অ্যাকাউন্টের বেলেগ একাউন্ট বেলেগ বস্তু। হ্যাঁ, একাউণ্টৰ কাৰণে কিমান লৈছে? একাউন্টের কারণে কাম আছিল, একাউন্টৰ কিছু মানে যাৰ বাচ্চা টিকেট নাছিল তাৰ বাচ্চা টিকেট বনোৱা হৈছিল, বহুত কিবা কিবি বনাই। তাৰপিছত কি পেন ড্ৰাইভ বনোৱা হৈছিল, তাৰপিছত কম্পিউটাৰ অনলাইন কৰা হৈছিল। এইখিনি গোটেইখিনি কাম কৰিব লাগে, আৰু মোৰ পকেটৰ পৰা দিম জানো। গোটেইখিনি কাৰণে 500 টাকা কৈ লোৱা বুলি অভিযোগ উঠিছে। নাই 500 টকা নহয়। কিমান বাইদেউ, কিমানকৈ লৈছে? কিমান কৈ লৈছে বাইদেউ? 200 লৈছে, যিখিনি হেৰি নাই, বাচ্চা টিকেট নাই, তেওঁলোকৰ 250। বিদ্যালয় আজি এইখন স্কুলৰ গণোৎসৱ চলি আছে। আজি পবিত্ৰ দিন। এই দিনতে আজি আপোনালোকক আনিবলৈ আমি বাধ্য হৈছোঁ, কাৰণ এই প্ৰধান শিক্ষাৰ্থীজনীয়ে আজি প্ৰায় 25 বছৰমান ধৰি একেৰাহে এইখন স্কুলত শিক্ষকতা কৰি আছে। একজন ছাত্ৰক স্কলাৰশ্বিপৰ পইচা দিব পৰা নাই, অথচ একাউণ্টৰ নামত 250 টকা লৈছে, আৰু একাউণ্ট খুলি দিয়াৰ স্কলাৰশ্বিপৰ অনলাইন কৰাৰ কাৰণে 250 টকা লৈছে। এই 500 টকা বাইদেউ নিজে আত্মসাৎ কৰি আছে। মাইনৰিটি স্কলাৰশ্বিপৰ নামত 500 টকা। মাইনৰিটি স্কলাৰশ্বিপৰ নামত 250 লৈছে, একাউণ্ট খুলি দিয়াৰ নামত 250 লৈছে। এই মুঠ 500 টকা লৈছে। 150জন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ জৰিয়তে দি মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক অৱগত কৰাই আছোঁ। অতি সোনকালে এইটোৰ উচিত তদন্ত হ'ব লাগে। আজি 1 বছৰ হয় আন্তৰ্গাঁথনিকৰ পইচা সোমাইছে আমি জানাওঁতে, কিন্তু আজি ইয়াত 1 টকা খৰচ কৰিবলৈ সাহস নাই। বেলেগ স্কুলৰ পৰা ডেস্ক বেঞ্চ ধাৰ কৰি আনি ছাত্ৰ ছাত্ৰীক বহিবলৈ দিছে। আৰু এটা কথা, মিড ডে মিলৰ যিটো আমি জনামতে কেৰিং চাৰ্জৰ পইচাখিনি পাই আছে, কিন্তু অথচ প্ৰত্যেক মাহে চাউল বিক্ৰী কৰি গাড়ীৰ ভাড়া দিয়ে এইজন প্ৰধান শিক্ষাৰ্থী। এই যেটো আমাৰ মিড ডে মিলৰ পইচা সেইখিনিতো আত্মসাৎ কৰি আছে, আৰু আন্তৰ্জাতিকৰ পইচা যিখিনি আমি কুমুঠৰ পৰা যাক বাইদেউক কৈলে, সেইটো বাইদেউ আৰু কৈ থাকে আমাক যে 5000 টকাৰ ওপৰত পইচাখিনি নউঠে। সেইটো 5000 টকাতে আমি কি কাম কৰিম?